এই তিনি আখৰৰ নামৰ ছোৱালী কেতিয়াও স্বামীৰ ওপৰত সন্তুষ্ট নহয়। এই তিনি আখৰৰ নামৰ মহিলাসকল কেতিয়াও স্বামী আৰু পৰিয়ালৰ লগত সুখী নহয়। জানি লওক কি তিনিটা নাম। বিবাহ মানে নতুন জীৱনত প্ৰৱেশ কৰা, দুজনে হাতত ধৰি গোটেই জীৱন একেলগে থাকিবলৈ প্ৰস্তুতি চলোৱা আৰু এৰি নাযাবলৈ প্ৰতিশ্ৰুতি দিয়া। বিবাহ কেৱল দুটা মনৰ মিলন নহয়, দুটা পৰিয়ালৰো মিলন। একেলগে হাতত ধৰি জীৱনৰ সীমাত উপনীত হোৱা আৰু এই বিবাহিত জীৱনটো তেতিয়াহে সুখী হয় যেতিয়া দুটা মন আৰু দেহ একত্ৰিত হৈ এক হৈ পৰে, বিচ্ছিন্নতা মিছা জটিলতাই গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। গতিকে আজি কোন তিনিজনী ছোৱালী কেতিয়াও স্বামীৰ ওপৰত সন্তুষ্ট নহয় জানি লওক। এই আখৰৰ নামৰ মহিলাসকল কেতিয়াও স্বামী আৰু পৰিয়ালৰ লগত সুখী নহয়। এছ আখৰৰ মহিলাসকল, এই নামৰ মহিলাসকল নিষ্পাৰ্থ, কিন্তু স্বামীৰ প্ৰতি অত্যাধিক অধিকাৰিতাই সমস্যাৰ সৃষ্টি কৰে। কিন্তু তেওঁলোক সাৱধান, ইয়াৰে অধিক সন্দেহে জগতত বিপদৰ সৃষ্টি কৰে। কে বা ক নামৰ নাৰী, এই নামৰ নাৰী প্ৰেমী। পৰিয়ালটো সঠিকভাৱে পৰিচালিত হলেও এই এটা কাৰণতে পৰিয়ালৰ শান্তি নষ্ট হৈ যায়, স্বামীক লৈ সন্তুষ্ট নহয়। একো নাপালে খং কৰা। তেওঁলোকে বিচাৰে যে স্বামীয়ে কোনো কাম কৰাৰ আগতে পত্নীৰ পৰামৰ্শ লওক আৰু সোধা পোছা কৰক। কে বা ক নামৰ নাৰী, এই নামৰ মহিলাসকল আৱেগিক মানুহ, পৰিয়ালৰ দায়িত্ব ভালদৰে পালন কৰে, বৈবাহিক সকলো সমস্যা নিজেই চোৱা চিতা কৰে। পি নামৰ আখৰ মহিলা, এই নামৰ ছোৱালী স্বামীৰ মৰমৰ পৰা বঞ্চিত হয়, কাৰণ তেওঁলোকে স্বামীৰ সংসাৰ গঢ়িবলৈ বহু কষ্ট কৰে, কিন্তু তাৰ বিনিময়ে তেওঁলোকে ইমান স্বামীৰ পৰা মৰম নাপায়। ফলত পি নামৰ আখৰৰ মহিলাসকলে স্বামীৰ প্ৰতি সন্তুষ্ট নহয়। কিন্তু কিছুমান কথা লুকুৱাবলৈ তেওঁলোকৰ তিক্ততা আছে। তেওঁলোকে বিচাৰে যে তেওঁলোকৰ স্বামীয়ে তেওঁলোকৰ কথা মানি চলক, যদি নহয় তেন্তে তেওঁলোক অসুখী। ফলত পৃথিৱীত নানা ধৰণৰ বিবাদ আৰু অশান্তিৰ সৃষ্টি হয়।